বন্ধুসকল, পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে জীৱনত সফল হ'বলৈ হ'লে উপযুক্ত বিদ্যা আহৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু এই ক্ষেত্ৰত সকলো ব্যক্তি সমানে সফল হোৱা দেখা নাযায়। এজন ব্যক্তি বিদ্যা আহৰণত সম্পূৰ্ণ কৃতকাৰ্য হ'বলৈ তেওঁৰ কিমান নিষ্ঠা, ত্যাগ আৰু গুৰুভক্তিৰ প্ৰয়োজন তাকে এক কাহিনীৰ মাজেৰে আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। কাহিনীভাগ এতিয়া কওঁ শুনক। কোচ ৰাজ্যত ৰূপাবৰ নামৰ এজন মহান মল্লবীৰ আছিল। তেওঁ এনে এজন মল্লযোদ্ধা আছিল যে তেওঁৰ দ্বাৰা আৱিষ্কৃত মল্লযুদ্ধৰ কেইটামান কৌশল ৰূপাবৰী পাক নামেৰে এতিয়াও জনাজাত হৈ আছে। এই ৰূপাবৰ এবাৰ ৰাজৰোষত পৰি কাৰাগাৰত বন্দী হৈ থাকিব লগা হৈছিল। এনে সময়তে বিভ্ৰান্ত নামৰ এজন মল্লবীৰ হৰিদ্বাৰৰ পৰা আহি কোচ ৰাজসভাত উপস্থিত হ'ল আৰু যুঁজিবৰ কাৰণে তেওঁৰ সমকক্ষ মল্ল বিচাৰিলে। ৰাজ্যত যিসকল মল্ল আছিল তেওঁলোকে ভয়তে মল্লযুঁজ কৰিবলৈ আগবাঢ়ি নাহিল। নিৰুপায় হৈ ৰজাই মন্ত্ৰীৰ হতুৱাই ৰূপাবৰক সোধালে যে তেওঁ বিভ্ৰান্তৰ লগত মল্লযুদ্ধ কৰিব পাৰিব নেকি। ৰূপাবৰ ৰজাৰ কথাত মান্তি হ'ল আৰু বিভ্ৰান্তক একেকোবেই যুদ্ধত ধৰাশায়ী কৰিলে। ৰূপাবৰে ৰাজ্যখনৰ মান ৰখাত ৰজা অত্যন্ত সন্তুষ্ট হৈ তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দি সন্মান যাচিলে আৰু ক'লে যে তেওঁৰ এই বহুমূলীয়া বিদ্যা যাতে অথলৈ নাযায় তাৰ বাবে ৰাজ্যৰ 100 ডেকা ল'ৰাক মল্লযুদ্ধৰ প্ৰশিক্ষণ দিব লাগে। ৰজাৰ কথামতে ৰূপাবৰে নিষ্ঠা সহকাৰে তেওঁৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে। অশেষ যত্ন কৰাৰ পিছতো দেখা গ'ল যে 100জন ডেকা ল'ৰাৰ ভিতৰত মাত্ৰ 3জনেহে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। শিক্ষাদানৰ অন্তত ৰূপাবৰ ঘৰলৈ যাবলৈ ওলোৱাত উত্তীৰ্ণ হোৱা ডেকা কেইজনে তেওঁৰ লগ নেৰা হ'ল। ডেকা কেইজনে ভাবিলে যে ৰূপাবৰৰ লগত আৰু কিবা বিশেষ কৌশল আছে, যিকেইটা কৌশল এতিয়াও শিকিবলৈ বাকী আছে। ছাত্ৰকেইজনে লগ নেৰা দেখি ৰূপাবৰে তেওঁলোকক ৰূপাবৰী পাকটো শিকাই দিলে আৰু ঘৰলৈ যাবলৈ ক'লে। তিনিওটাৰ ভিতৰত এটা সন্তুষ্ট হৈ গুচি গ'ল, কিন্তু বাকী দুটা থাকিল। এইবাৰ ৰূপাবৰে সোণাবৰী পাকটো তেওঁলোকক শিকাই দিলে। তেতিয়া তেওঁলোকৰ ভিতৰত এটা থাকিল আৰু আনটো গ'লগৈ। যিজন ছাত্ৰ থাকিল তাৰ নিষ্ঠা আৰু আগ্ৰহ দেখি ৰূপাবৰে বৰ সন্তোষ লভিলে। তেওঁ তেতিয়া ছাত্ৰজনক পুৰাণৰ এটা কাহিনী ক'বলৈ ধৰিলে। এবাৰ সূৰ্যসেন নামৰ এজন গুৰুৰ ওচৰত 100জন ছাত্ৰই পাঠ অধ্যয়ন কৰিছিল। শিক্ষা সম্পূৰ্ণ হ'লত ছাত্ৰসকলে প্ৰত্যেকৰে পৰা এটকাকৈ তুলি মুঠ 100 টকা গুৰুক মাননি হিচাপে দিলে। তাকে দেখি সূৰ্যসেনে তেওঁলোকক ক'লে, তোমালোকৰ পৰা মই বাৰু দান হিচাপে 100 টকা পালোঁ, কিন্তু এতিয়া তোমালোকে মোক দানৰ লগতে দক্ষিণা দিব লাগিব। ইয়াকে শুনি ছাত্ৰসকলে গুৰুক ক'লে, গুৰুদেৱ, আপুনি আমাক ইমান যত্ন সহকাৰে পঢ়াই শুনাই জ্ঞান প্ৰদান কৰিলে, গতিকে আপুনি যিহকে বিচাৰে তাকে দক্ষিণা হিচাপে আমি আপোনাক দিম। তেতিয়া গুৰুৱে ক'লে, মই জন্মৰ পৰাই অনেক জীৱ জন্তুৰ মাংস খালোঁ যদিও নৰ মাংসহে আজিলৈকে খোৱা হোৱা নাই। এতিয়া তোমালোকৰ মাজৰ কোনোবা এজনৰ মাংসকে মোক কাটি বাছি ৰান্ধি দিয়া আৰু সেয়াই মোৰ দক্ষিণা হ'ব। এই কথা শুনি সিহঁতি ভয় খালে আৰু পিছত আলোচ কৰি জনাম বুলি গুৰুক ক'লে।
পিছদিনা দেখা গ'ল যে সিহঁতৰ মাজৰ 50টা পলাই গ'ল। বাকী 50টাই গুৰুৰ পৰা আৰু এদিন সময় বিচাৰিলে। এদিনকৈ কেইবাদিনো পাৰ হ'ল আৰু এজনৰ বাহিৰে সকলো ছাত্ৰ পলাল। যিজন থাকিল তেওঁ গুৰুৰ ওচৰলৈ আহি ক'লেহি, গুৰুদেৱ, আপুনি মোকেই গ্ৰহণ কৰক। এই বুলি সি গা পা ধুই গুৰুক দা এখন যোগাৰ কৰি দি গড়ৰ ওপৰত ডিঙি থৈ পৰি থাকিল। সূৰ্যসেন ওচৰলৈ অহাত দেখিলে যে ল'ৰাজনে কান্দিব লাগিছে। তাকে দেখি সূৰ্যসেনে তাক কন্দাৰ কাৰণ সোধাত সি ক'লে, গুৰুদেৱ, মোৰ লগৰবোৰ পলাই যোৱাৰ কাৰণেহে মোৰ দুখ লাগিছে। সিহঁত থকা হ'লে সিহঁতেই মোক কাটি বাছি ধুই মেলি আপোনাক ৰান্ধিও দিব পাৰিলেহেঁতেন। এতিয়া সেই কষ্ট আপুনি নিজেই কৰিব লাগিব বুলি ভাবিহে মোৰ বৰ বেজাৰ লাগিছে। মই মোৰ নিজৰ প্ৰাণৰ কাৰণে কন্দা নাই। গুৰু সূৰ্যসেনে তেতিয়া ছাত্ৰজনক বুকুত গবা মাৰি ধৰিলে আৰু ক'লে, হেৰৌ, তই মানুহে মানুহৰ মাংস খোৱা ক'ত শুনিছ? মই তহঁতৰ পৰীক্ষা ল'বৰ কাৰণেহে সেইদৰেই কৈছিলোঁ। এতিয়া তোক মই মনোময় অবাৰিত বৰ প্ৰদান কৰিলোঁ। এই বৰৰ ফলত তই যি বাঞ্ছা কৰ তাকেই পাবি। পুৰাণৰ এই কাহিনীটো কৈ উঠি ৰূপাৱৰে ছাত্ৰজনক মল্লযুদ্ধৰ একাম্বৰী পাকটো শিকাই দিলে, যাৰ দ্বাৰা 100 চকুৰি মানুহে বেৰি ধৰিলেও এজন মল্লযোদ্ধাই অনায়াসে সাৰি আহিব পাৰে। ছাত্ৰজনে একান্ত নিষ্ঠা, ত্যাগ আৰু গুৰুভক্তিৰ বলত সম্পূৰ্ণ বিদ্যা আহৰণ কৰি আনন্দ মনেৰে ঘৰলৈ গ'লগৈ। বন্ধুসকল, এনে কাহিনী যদি আপোনালোকৰ পুনৰ শুনিবলৈ মন আছে, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিয়াৰ লগতে লাইক, শ্বেয়াৰ আৰু মন্তব্য আগবঢ়াই আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।